আপুনি বাৰু নাৰ্ছিং ফিল্ডত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰিছে নেকি? লগতে গভৰ্ণমেণ্ট হস্পিটেলত ষ্টাফ নাৰ্ছৰ আপোনাৰ সপোন আছে নেকি? যদি সেয়া আছে, তেনেহ'লে আজিৰ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। কাৰণ আজি আমি আপোনালোকৰ লগত কথা পাতিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সে মুকলি কৰা GNM এডমিশ্যন 2026ৰ নটিফিকেশ্যনৰ বিষয়ে, যাৰ জৰিয়তে আপুনি অসমৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট নাৰ্ছিং ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰিব। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ লগত আলোচনা কৰিম আপোনালোকে কি ধৰণেনো এই এডমিশ্যন ল'ব পাৰিব, লগতে ইয়াৰ এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব, ইয়াৰ এলিজিবিলিটি কি থাকিব, এটচেট্ৰা। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পাব আৰু এনেধৰণে চাকৰি খবৰ লগতে যিকোনো ধৰণৰ আপডেট পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু নৰ্থ ইষ্ট কেৰিয়াৰ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সে মুকলি কৰা GNM এডমিশ্যন 2026ৰ বিষয়ে। যদি আপুনি নাৰ্ছিং ছেক্টৰত এটা কেৰিয়াৰ গঢ়িব বিচাৰে, তেনেহ'লে এই এডমিশ্যনটো আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ। যদি আপুনি ক্লাছ 12 পাছ কৰি আছে আৰু হেল্থ কেয়াৰত নিজৰ ফিউচাৰ গঢ়িব বিচাৰে, তেনেহ'লে এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব। তো বন্ধুসকল, প্ৰথমতে আমি বুজি ল'ব লাগিব GNM মানে কি। GNM মানে হৈছে GNM এন্ট্ৰেন্স এক্সাম। এই এক্সামটো কণ্ডাক্ট কৰে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্স, যাক আমি চমুকৈ SSU বুলি জানো। এই এন্ট্ৰেন্স এক্সামৰ জৰিয়তে আপুনি অসমৰ যিকোনো গভৰ্ণমেণ্ট আৰু প্ৰাইভেট নাৰ্ছিং ইনষ্টিটিউটত এডমিশ্যন ল'ব পাৰিব। প্ৰথমতে আমি এই এডমিশ্যনৰ কিছুমান ইম্পৰ্টেণ্ট ডেট নোট কৰি লওঁ। ইয়াৰ বাবে অনলাইন আবেদন আৰম্ভ হৈছে 10 এপ্ৰিলৰ পৰা, লগতে ইয়াৰ অনলাইন আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 30 মে 2026। ইয়াৰ এডমিট কাৰ্ড ৰিলিজ কৰিব 14 জুনৰ পৰা আৰু এন্ট্ৰেন্স এক্সাম হ'ব আপোনাৰ 28 জুন তাৰিখৰ পৰা। বন্ধুসকল, আপোনালোকে লাষ্ট ডেটলৈকে কিন্তু ৱেইট নকৰিব, কিয়নো শেষত বহুতো ছাৰ্ভাৰ প্ৰব্লেম হয়। এতিয়া আমি চাওঁ হওক ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া। যিসকল কেণ্ডিডেটে এই এডমিশ্যনৰ বাবে অনলাইন এপ্লাই কৰিব বিচাৰে, তেওঁলোকৰ মিনিমাম বয়স হ'ব লাগিব 17 বছৰ। যদি আপোনালোকৰ এজ কেলকুলেট কৰিব বিচাৰে, তেনেহ'লে আমাৰ এজ কেলকুলেটৰ টুল ইউজ কৰি আপোনালোকে নিজৰ এজ কেলকুলেট কৰিব পাৰিব। যদি আমি ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ, তেনেহ'লে ইয়াত বিচৰা হৈছে 10+2, লগতে বিচাৰিছে 40% মিনিমাম মাৰ্ক থাকিব লাগিব। যিসকল কেণ্ডিডেট ছায়েন্স ষ্ট্ৰীমৰ পৰা হয়, তেওঁলোক প্ৰিফাৰেবল বুলি কোৱা হয়, কিন্তু আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্টো এপ্লাই কৰিব পাৰিব। যদি আমি ইয়াৰ এক্সাম পেটাৰ্ণটো চাওঁ, তেনেহ'লে GNM এন্ট্ৰেন্স এক্সাম 2026টো হ'ব এটা OMR বেছড ৰিটেন এক্সাম, য'ত আপোনাৰ এক্সাম ডিউৰেশ্যন হ'ব 2 ঘণ্টা, য'ত আপোনাৰ টোটেল মাৰ্ক থাকিব 100। ইয়াৰে ইংলিছৰ পৰা আহিব 50 মাৰ্ক, মেথছৰ পৰা 25 আৰু জেনেৰেল ছায়েন্সৰ পৰা আহিব 25। আৰু ইয়াত সকলোতকৈ ভাল কথাটো হ'ল যে ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই, আৰু আপোনালোকে কুৱেশ্যন পেপাৰখন ইংলিছ আৰু আছামিজ দুয়োটা লেংগুৱেজতে পাব। যদি আমি ইয়াৰ এক্সাম চেণ্টাৰসমূহ চাওঁ, তেনেহ'লে অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত ইয়াৰ এক্সাম চেণ্টাৰসমূহ আছে, যেনে ধৰক আপোনাৰ গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, শিলচৰ, নগাঁও, নলবাৰী, কোকৰাঝাৰ, তেজপুৰ, এটচেট্ৰা। এতিয়া চাওঁ আহক আপোনালোকে এই এডমিশ্যনৰ বাবে কি ধৰণে অনলাইন আবেদন কৰিব পাৰিব। প্ৰথমতে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত আমাৰ অফিচিয়েল ৱেবছাইট anycareer.in ভিজিট কৰিব। তাত আপোনালোকে এপ্লাই অনলাইনৰ লিংক পাই যাব। প্ৰথমতে আপোনালোকে এই লিংকত ক্লিক কৰিব, তাৰপিছত আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্সৰ অফিচিয়েল পৰ্টেলত ৰিডাইৰেক্ট কৰিব। প্ৰথমতে আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰিব, তাৰপিছত লগ ইন কৰি পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছ ফিল আপ কৰিব, লগতে আপলোড কৰিব ৰিকুৱাৰ্ড ডকুমেণ্টবিলাক। তাৰপিছত আপোনালোকে ছাবমিট বাটনত ক্লিক কৰি আপোনালোকৰ ফৰ্ম ছাবমিট কৰিব। আপোনালোকে কিন্তু লগত নিজৰ এপ্লিকেশ্যন ফৰ্মখনৰ এটা কপি ৰাখিবলৈ নাপাহৰিব। আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ এডমিশ্যনৰ ভিডিঅ'টো চাই ভাল পালে। এনেধৰণৰ জব আপডেট লগতে এডমিশ্যনৰ আপডেট পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্ট কেৰিয়াৰক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।